2019-20 বৰ্ষত হোৱা এক বিশেষ সমীক্ষাত এটা উদ্বেগজনক তথ্য প্ৰকাশ পাইছিল। তথ্যটোৰ অনুসৰি অসমত বসবাস কৰা প্ৰতি 100টি শিশুৰ ভিতৰত 68টি শিশু, প্ৰতি 100গৰাকী মহিলাৰ ভিতৰত 66গৰাকী মহিলা আৰু প্ৰতি 100জন পুৰুষৰ ভিতৰত 25জন পুৰুষ এনিমিয়া বা ৰক্তহীনতা ৰোগত আক্ৰান্ত হয়। বেলেগ বেলেগ ধৰণৰ কেইবাবিধো ৰক্তহীনতা ৰোগ থাকে যদিও শৰীৰত আইৰণৰ অভাৱৰ বাবে হোৱা ৰক্তহীনতাবিধৰ মাত্ৰাই বেছি। ইয়াক আইৰণ অভাৱজনিত ৰক্তহীনতা বা আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বুলি কোৱা হয়। এতিয়া আহকচোন জানো এই ৰক্তহীনতা বা এনিমিয়ানো কি? অতি সাধাৰণ ভাষাত ক'বলৈ গ'লে আমাৰ তেজত থকা হিমগ্ল'বিনৰ পৰিমাণ নিৰ্দিষ্ট জোখতকৈ কম থাকিলে তাক এনিমিয়া বা ৰক্তহীনতা বুলি কোৱা হয়। আমাৰ শৰীৰত থাকিবলগীয়া হিমগ্ল'বিনৰ স্বাভাৱিক মাত্ৰাৰ এখন ফটো কাষত সংলগ্ন কৰিলোঁ। আপুনিও আপোনাৰ নিকটৱৰ্তী চিকিৎসালয়ত গৈ হিমগ্ল'বিনৰ পৰীক্ষা কৰাওক আৰু আপোনাৰ ৰক্তহীনতা বা এনিমিয়া আছেনে নাই জানি লওক। এতিয়া আহকচোন জানি লওঁ এই ৰক্তহীনতাৰ লক্ষণসমূহনো কি কি? ৰক্তহীনতা বা এনিমিয়া ৰোগত আক্ৰান্ত হ'লে অলপতে ভাগৰ লাগে আৰু দুৰ্বল অনুভৱ হয়। ছাল মুখবোৰ হেতা পৰে, সঘনাই মূৰ ঘূৰণি হৈ থাকে, মুখ আৰু ভৰি ফুলাও দেখা যায়। এনিমিয়া ৰোগ অত্যন্ত বেছি হ'লে উশাহ লোৱাটো অসুবিধা হ'ব পাৰে। অতি বেছি এনিমিয়া ৰোগ হ'লে হৃদৰোগ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ উপৰিও এনিমিয়া হ'লে গৰ্ভৱতী মহিলাসকলৰ প্ৰসৱ আগতীয়াকৈ হোৱাৰ লগতে মৃত্যু পৰ্যন্তও হ'ব পাৰে। এইবাৰ আহকচোন জানি লওঁ এই ৰক্তহীনতা ৰোগৰ কাৰণসমূহনো কি কি? যিকোনো ধৰণৰ অত্যাধিক ৰক্তক্ষৰণ সঘনাই হৈ থাকিলে আইৰণ অভাৱজনিত ৰক্তহীনতা বা আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হোৱা দেখা যায়। ৰক্তক্ষৰণ যেনে গেষ্ট্ৰিক বা পেপটিক আলচাৰৰ পৰা হোৱা ৰক্তক্ষৰণ, অৰ্চ বা পাইলছ ৰোগৰ বাবে হোৱা ৰক্তক্ষৰণ, মহিলাসকলৰ এটা মাহতে 2-3বাৰকৈ অত্যাধিক বেছি ৰক্তক্ষৰণৰ সৈতে ঋতুস্ৰাৱ হ'লে এই আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হোৱা দেখা যায়। ইয়াৰ উপৰিও সঘনাই হোৱা পেলুৰ সংক্ৰমণৰ বাবেও আৰু আহাৰত আইৰণযুক্ত খাদ্য কমকৈ খোৱাৰ বাবেও এই আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হোৱা দেখা যায়। চিকিৎসাৰ ক্ষেত্ৰত যিহেতু আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া তেজত থকা আইৰণৰ অভাৱৰ বাবে হয়, সেয়েহে সৰ্বপ্ৰথমে এই ধৰণৰ এনিমিয়াৰ পৰা সকাহ পাবলৈ আইৰণযুক্ত খাদ্য আৰু আইৰণযুক্ত টেবলেট গ্ৰহণ কৰা উচিত। আইৰণযুক্ত খাদ্যসমূহৰ ভিতৰত ঢেকীয়া, বনৰীয়া ডালকচু, পালেং, বিট, কলডিল, কাচকল, জিলমিল শাক, ডালিম, খেজুৰ আদি প্ৰচুৰ পৰিমাণে গ্ৰহণ কৰক। কোনো লোকৰ হিমগ্ল'বিনৰ মাত্ৰা অধিক কমি গ'লে কেতিয়াবা আইৰণৰ বেজী বা ইনজেকশ্যন আৰু কেতিয়াবা ৰক্ত সঞ্চাৰণো কৰিব লগা হ'ব পাৰে। ইয়াৰ পাছতে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিবলৈ এই ৰোগৰ আঁৰত থকা কাৰণটোৰ সমাধান কৰিব লাগে। অৰ্থাৎ যদি অধিক কৃমি বা পেলুৰ সংক্ৰমণৰ বাবে এই এনিমিয়া ৰোগ হৈ আছে, তেনেহ'লে পেলুনাশক ঔষধ ব্যৱহাৰ কৰি পেলুৰ পৰা প্ৰথমে আৰোগ্য লাভ কৰিব লাগিব। তেতিয়াহে এনিমিয়া বা ৰক্তহীনতাৰ পৰাও সম্পূৰ্ণভাৱে আৰোগ্য লাভ কৰিব পাৰি। ঠিক সেইদৰে যদি এই ৰক্তহীনতা গেষ্ট্ৰিক আলচাৰৰ বাবে হৈ আছে বা পাইলছৰ বাবে হৈ আছে, তেনেহ'লে সেই গেষ্ট্ৰিক আলচাৰ বা পাইলছৰো চিকিৎসা গ্ৰহণ কৰিব লাগে। অন্যথা আইৰণৰ বেজী বা ৰক্ত সঞ্চাৰণ কৰি অলপ সকাহহে পাব পাৰিব, সম্পূৰ্ণৰূপে এই ৰোগৰ পৰা আৰোগ্য লাভ নকৰিব। এতিয়া আহকচোন জানি লওঁ এই আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া হোৱাৰ পৰা আমি কেনেকৈ বাচি থাকিব পাৰোঁ। আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বা ৰক্তহীনতা বাধা দিবলৈ আহাৰত সঘনাই আইৰণযুক্ত খাদ্য গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও সময়ে সময়ে পেলুনাশক ঔষধ যেনে এলবেণ্ডাজল গ্ৰহণ কৰিব লাগে। ইয়াৰ উপৰিও অন্যান্য শৰীৰৰ পৰা ৰক্তক্ষৰণ হোৱা ৰোগ যেনে গেষ্ট্ৰিক বা পেপটিক আলচাৰ, অৰ্চ বা পাইলছ আদি ৰোগৰ পৰাও হাত সাৰি থকাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এই আটাইবোৰ ৰোগৰ ভিডিঅ' আমাৰ চেনেলতে উপলব্ধ। আপোনালোকে ভিডিঅ'বোৰ আজিয়ে চাই সবিশেষ জানি লওক। আশা কৰোঁ ভিডিঅ'টিৰ পৰা আপোনালোক নিশ্চয়কৈ উপকৃত হৈছে। আপোনালোক সকলো সুস্থ হৈ থাকক আৰু সুখী হৈ থাকক, তাকেই কামনা কৰিলোঁ। ধন্যবাদ।